নমস্কাৰ, অন্য এটি ভিডিঅ'ত লৈ মই দীপামণি আপোনালোকক স্বাগতম জনাইছোঁ। এয়া নিশ্চয় চিনি পাইছে কি হয়, টেঙামৰা। মানে আমি টেঙামৰা বুলি ইয়াতে কয়, কিন্তু আমাৰ নামনি অঞ্চলত আমি মেচকা টেঙা বুলি কওঁ। ইয়াত হয়তো বেলেগ বেলেগ ঠায়ে নামটো বেলেগ বেলেগ হয়। মানে টেঙামৰা মই জেলি বনাম, সেইটো কাৰণত মই এনেকৈ কেৰাহীত টেঙামৰাটো পাতি দি পানী দিছোঁ। মানে টেঙামৰাটো গলাব লাগিব, ইয়াৰ পৰা যিটো ৰস উলিয়াব ন, তাৰ পৰাই জেলি হ'ব। আৰু এনেকৈ মই প্ৰায় 1.5 গিলাচ পানী দিছোঁ। পানীটো দেখিছেনে, কালাৰটো কিমান ধুনীয়া কালাৰ উঠিছে। এই মানে গোটেইটো গলি গলি নাইকিয়া হ'ব লাগিব, এটা মানে ধুনীয়া কালাৰ উঠিব ৰঙা ৰঙা। আৰু তাৰ মানে গোটেইটো গলি যেতিয়া এটা ৰস উলিয়াব। আচলতে মই যিহেতুকে নলবাৰীৰ হয়, ময়ো প্ৰথম জনা নাছিলোঁ যে এইটো টেঙামৰা বুলি কয়। কিন্তু ইয়াত আহি যেতিয়া এতিয়া তিনিচুকীয়াত আছোঁ ন, তিনিচুকীয়াত থাকি মানে সকলোৱে কয় টেঙামৰা। বোলে কি বস্তু হয়নো এইটো টেঙামৰাটো। আৰু যে এইটো মানে কি হয়, আমাৰ তাতে মেচকা, আমাৰ তাত যদি টেঙামৰা বুলি ক'ম বহুতে চিনি নাপায়, মেচকা টেঙা বুলি ক'লেহে চিনি পায়। কিন্তু ময়ো ইয়াতে মেচকা টেঙা বুলিহে ক'লে চিনি পাওঁ। কিন্তু মই ইয়াতে থাকোঁতে কওঁতে মানে বুজি পোৱা হ'লোঁ যে এইটো টেঙামৰা। আৰু ইয়াৰ পৰা জেলি বনাই, এয়া যেতিয়া ৰসটো উলিয়ালে, মই ৰসটো চেকনিৰে মই চেকি লৈছোঁ। তাৰপিছত আকৌ কেৰাহীটো পাতি দিছোঁ, কেৰাহীটো পাতি দি আকৌ ৰসটো তাত মই দি দিছোঁ। আৰু ৰসটো দি ইয়াত যিটোকে গোট মাৰিব লাগিব সোৱাদ অনুযায়ী মই ইয়াত মিঠা দিম, মানে চেনিটো লগাই দিম। মই প্ৰায় 2 চামুচ দিছোঁ, যিটোকে অকণমান ৰস ওলাইছে। মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁহে, মানে হয়নে নহয় বা আকৌ সেইবুলিহে মই মানে চাইছোঁ ভিডিঅ' বনাই। আৰু মই ইয়াত চেনি এড কৰিছোঁ। আপোনালোকে এনেকৈ বনাই চাব কেতিয়াবা যদি পায় এইটো বস্তু। আচলতে এইটো বস্তু ঠাণ্ডাৰ দিনত খুব ওলায়, কিন্তু গৰমৰ দিনত বোলে ইয়াত গুটিটো নাইকিয়া হয় বুলি কয়। কিন্তু আমাৰ তাত আকৌ গৰমৰ দিনতহে মেচকা টেঙাটো হয়, কিন্তু ঠায়ে হয়তো বেলেগ বেলেগ হ'ব পাৰে, নাজানো। তাৰপিছত এতিয়া যেতিয়া চেনিটো ইয়াত দিছোঁ, দেখিছেনে কিমান ধুনীয়া এটা গোট মাৰিছে আৰু কালাৰ উঠিছে। আৰু এনেকৈ গোট মাৰাৰ মানে ভালকৈ গোট মাৰিব লাগে, একদম পনীয়া হৈ থাকিলে হয়তো তাৰ মানে টাইট নহ'বও পাৰে। আৰু এইটো জাৰ আছিলে মোৰ, মানে আগৰ জেলিৰে জাৰ আছিলে, এই জাৰটোত মই সংমিশ্ৰণ কৰিম গোটেইখিনি। আৰু ৰসটো ইয়াত মই পেলাই দিছোঁ যেতিয়া চেনি এড কৰাৰ পিছত। আৰু আপোনালোকে এই যে ফেনটো দেখিছে নহয়, এই ফেনটো গুচাই দিব পাৰে। এনেকৈ মই পিছদিনালৈকে থৈ দিম, পিছদিনা দেখাম মই এইটো হৈছেনে নাই হোৱা। তাৰপিছত আপোনালোকে খুলি চাবচোন কি ধুনীয়া হৈছে। এয়া দেখিছে, মই আপোনালোকক উঠাই দেখাই দি আছোঁ। এয়া চামুচেৰে মই উঠাই আছোঁ, দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আৰু বহুত ধুনীয়া সোৱাদো হয়। আপোনালোকে ঘৰতে বনাই চাব, দোকানৰ দৰে টেষ্টি হয়, দোকানৰ দৰে সোৱাদ হয়। আৰু এনেকৈ আপোনালোকে বনাই চাবচোন কেতিয়াবা, খুব ভাল লাগে। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো সকলোৱে চাব। বাই বাই।